हेलो बंधुসকল आशा करो निश्चय সকলে ভাল মহল আৰু আপোনালোকে চাই আছে এছ এ টেক চেনেল বন্ধুসকল আজি এইটো ভিডিঅ'ৰ জৰিয়তে মই কথা পাতিম পিএফৰ বিষয়ে যিসকল ব্যক্তিয়ে কোম্পানীত কাম কৰে সেই কোম্পানী প্ৰাইভেটে হওক বা চৰকাৰীয়ে হওক প্ৰাইভেট কোম্পানীতে আজিকালি পিএফ থাকে সিম্পল ভাষাত ক'লে পিএফ আপোনাৰ যি দৰমহা আছে তাৰে এটা অংশ হয় ঠিক আছে বন্ধুসকল আপোনাৰ যি দৰমহা আছে তাৰে 12% পিএফৰ নামত কৰ্তন কৰা হয় ঠিক আছে বন্ধুসকল তো ধৰি লওক আপোনাৰ পিএফ 1500 টকা কৰ্তন কৰিছে এই 1500 লগত আপোনাৰ কোম্পানীৰ পৰা আপোনাক 1500 টকা দিয়া হ'ব তো টোটাল আপোনাৰ পিএফৰ নামত কৰ্তন কৰা হ'ব 3000 টকা তো মই এটা স্ক্ৰিনশ্বট দিছো আপোনালোকে ইয়াতে মন কৰিব যেতিয়া আপুনি পিএফ চেক কৰিব ঠিক এনেকুৱা ধৰণৰ এটা পেজ দেখিবলৈ পাব য'ত পিএফ তিনিটা ভাগত বিভক্ত থাকে প্ৰথমটো হল আপোনাৰ এমপ্লয়ি শেয়াৰ যেটো আপোনাৰ নিজৰ হয় আপোনাৰ স্যালাৰি যি 12% কৰ্তন কৰিছে হেতু হল এমপ্লয়ি শেয়াৰ আৰু দুটা আছে এমপ্লয়াৰ শেয়াৰ আৰু পেনশন এই দুটা হল আপোনাৰ যি কোম্পানীৰ ফালৰ পৰা যি 1500 টকা দিছিল তাৰে 30% আপোনাৰ এমপ্লয়াৰ শেয়াৰৰ নামত আহিব আৰু 70% আপোনাৰ পেনশনৰ নামত যাব ঠিক আছে তো এটিয়ে আছিল থুলমুলকৈ আজিৰ ভিডিঅ তো বন্ধুসকল আশা কৰো ভিডিঅটো ভাল লাগিছে যদি ভিডিঅটো ভাল লাগিছে এটা লাইক কৰিব আৰু মই আপোনালোকক কিমান দূৰ বুজাব পাৰিছো হেতু আপোনালোকে কমেন্ট কৰি জনাব আৰু পৰৱৰ্তী ভিডিঅত মই আপোনালোকক দেখুৱাম যে পিএফ কেনেকৈ উইথড্ৰল কৰিব বা সম্পূৰ্ণ কেনেকৈ প্ৰসেস কি আছে কেৱাইসি কেনেকৈ আপডেট কৰিব সম্পূৰ্ণ কথাখিনি মই নেক্সট ভিডিঅত আপডেট কৰি দিম ঠিক আছে বন্ধুসকল আজিৰ কাৰণে ৰাখিছো পৰৱৰ্তী ভিডিঅত লগ পাম বাই